Look at the view, guys. Woo! So hello dosto, welcome to my another video. So আজি আমি গৈ আছো মেঘালয়. তো গাইজ বেছি কথা নাপাতো মানে অলৰেডি বহুত লেট হৈ গ'ল তো চিধা গাড়ীতে লগ কৰোঁ নেকি তো বলক যাই থাকোঁ আমি গাইজ ইয়াৰ হৈ গ'ল উল্টি চাব পাৰে পুৰা বমি চমি কৰি দিলে অলপ আগতে উল্টি কৰিছে পুৰা কমজৰি গোটেইকেইটা সিও উল্টি কৰিলে ইও অলপমান আগতে ই মানে আগত সি পাছত guys, কেনেকুৱা মজা oh my god view তো ফাইনেলি গাইছ আমি মেঘালয় আহি পালো আৰু এতিয়া অলপ ঘূৰি ফুৰি লওঁ এইটো তো আৰিফ এণ্ড চাহিব এতিয়া তলত নামি আছো লুক এট দ্য ভিউ গাইজ অ' মাই গড ভিউ কি কম আৰু অকণমান নামি চাওঁ অ' পানী এনেকুৱা ঠাণ্ডা ন অ' পুৰা বালি তলত মজা লাগিছে এইটো চাওক না গাইছ একদম পুৰা ৰাস্তাৰে পানী গৈ আছে অ' মাই গড পাহাৰখন চাওক না পাহাৰত সেইবোৰ কি গাছ বাট একদম পুৰা গ্ৰীণি হৈ আছে ভিউটো চাওক অ' মাই গড যাওঁতে গাড়ী দি গৈছিলোঁ বাট তেনেকৈ ভালকৈ দেখিব পৰা নাছিলোঁ তাৰবাবে ইয়াত এবাৰ আহিলোঁ অ' মাই গড তো গাইছ এইখন এনেকৈ সৰু দলং দিয়া আছে দলংখন বাট বাহন নহয় মানে পকী তো দলং দিয়া আছে সেইপিনেদি মানে অকল গাড়ী যায় মানে মানুহ মানে যাব নিদিয়ে মানে ৰিক্স হয় ন অলপ তাত পুলিচ ৰখি আছে মানুহ চানুহ দেখিলে মানে লৈ যাব আৰু চাব পাৰে ইয়াক চাওক না অ' ভিউ ওচৰতে বোলে এখন চাৰ্চ আছে চব অলপ চাৰ্চখন চাই আহোঁ পুৰা কেনে লাগিছে তোমার দিদা তো খাতিয়া খাতিয়া নেকি সরি ছুটি আপা তো গাইছ আমি চাৰ্চখন আহি পালোঁ বাট সোমাম নে নোসোমাম তাকে ভাবি আছোঁ কি কৰোঁ এতিয়া কি আৰু সমাম দিয়া গাইছ নামটো চাব পাৰে ইডেনবাৰী বাপটিষ্ট চাৰ্চ তো চাৰ্চৰ চাইডত ভিউ চাওক গাইছ পুৰা মজা আৰু ওচৰতে পাহাৰ তো গাইছ ইয়াতে এটা কিন্তু বেলেগ বস্তু দেখিছোঁ মানে বেলেগ বস্তুটো হ'ল মানে পাহাৰত পুৰা অকল তামোলৰ বাহিৰে বেলেগ গছ নাই আছে মানে কম আৰু তামোলে বেছি চাৰ্চত নোসোমালোঁ মানুহ চানুহ নাই অলপ বেয়া লাগে ন কাৰণে এতিয়া ঘূৰি আহিলোঁ তাৰ পৰা যাই থাকোঁ তাতে অলপ টাইম ৰখি কিনে অলপ কিবা কিনি খাই ল'লোঁ খাই কিনে ইয়াৰ পৰা অতিথি ধাবা তো হোটেল নহয় চৰি ধাবা তো খাই কিনে অলপমান যাওঁ ইয়াৰ পৰা ওলাই ৰাতি হ'ল এতিয়া বাজি আছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব অঁ এইটো নাপাহৰিব কিন্তু গাইছ তো এই ৰাতি 11টা বজাত আহিছোঁ আৰু আহি কিনে মানে ভিডিঅ' বনাব ইচ্ছা নগ'ল তো গাইছ ভিডিঅ'টো এইখিনিয়ে আছিল ভিডিঅ'টো সিমানো ভাল হোৱা নাই জানো মই মানে ভালকৈ কৰাই নাই ইমান তো ভিডিঅ'টো যদি ভাল লাগিলে তাৰ লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব এইটো একেবাৰে নাপাহৰিব গাইছ তো বাই টেক কেয়াৰ